নমস্কাৰ। কবিতাৰ শিৰোনাম নিষ্ঠুৰ। কবিতাৰ কথা তথা বৃত্তি সুমন গগৈ। হুলস্থুল, হাহাকাৰ লৰা ধপৰা, চৌদিশে জ্বলিছে কেৱল জুই আৰু জুই। দেখা গৈছে কেৱল ধোঁৱা আৰু ধোঁৱা। শুনা গৈছে ঘৰে ঘৰে কেৱল মাথো চুপনি। মুখৰ পৰা ওলাই আহিছে মাত্ৰ এষাৰি বাক্য, হে ভগৱান, হে ভগৱান। কি দুখ আছিল তেওঁলোকৰ? আনৰ দুখত দুখী হৈ আন্দোলন কৰিছিল মাত্ৰ। এই নেকি তেওঁলোকৰ দুখ? আনৰ দুখত সমভাগী হোৱাৰ এয়াই নেকি পৰিণাম? দিবলগীয়া হ'ল প্ৰাণৰ দান। নিষ্ঠুৰ, নিষ্ঠুৰ তেওঁলোক সকলো। কোনো দয়া নাই, মায়া নাই, আছে মাথো এখন নিহৃদয়, য'ত বিৰাজমান বিলাসিতা, কেৱল বিলাসিতা। ধন্যবাদ।